নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আজি দেৱালী সকলো ঘৰে ঘৰে মাটি চাকি আৰু মমবাতি জ্বলোৱা হয়। আৰু আজি আপোনালোকক দেখুৱাই আছোঁ আমাৰ ঘৰৰ ওচৰে পাঁজৰে কেনেকৈ দেৱালী পাতিছে মানুহবোৰে। অলপ দেখুৱাম আপোনালোকক আৰু দুই এজনৰ সৈতে অলপ কথা বতৰা পাতিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি দেৱালী পাছদিনা আৰু টাউনলৈ গৈছিলোঁ। টাউনৰ পৰা ঘৰলৈ ঘূৰি আহিছোঁ, কাম এটাত গৈছিলোঁ। দেখিছে ৰংগলী বনাইছিলে। আমাৰ অসমীয়া মানুহ প্ৰায় ৰংগলী নবনায়, কিছুমান মানুহে বনায়, কিন্তু মানুহজনীয়ে ক'লে এবাৰ বোলে বনাই চাওঁচোন ৰংগলী। বন্ধু বান্ধৱীসকল, এতিয়া গৈ থাকোঁ অকণমান ওলাই পিনে, ওচৰৰে কেইঘৰমান মানুহৰ ঘৰত সোমাম আৰু সোমাই পিনে অকণমান কোনে কেনেকৈ দেৱালী পাতিছে তাৰে অকণমান চাওঁগৈ। আহক বলক, চাই থাকক মোৰ লগত। দেৱালী কেনেকুৱা লাগিছে? ভালে লাগিছে ন? ধুনীয়াকৈ সজাইছে দেৱালী, একদম ধুনীয়া হৈছে। হেপী দেৱালী, হেপী দেৱালী। মালিক ক'ত গ'ল? অঁ ভণ্টি পূৰা জ্বলাইছা চাকি বাতি ন? ক'ৰ পৰা আহিলা ভাইটি? ৰাজগড় গৈছিলোঁ। ৰাজগড়? অঁ, ফটকা চটকা লৈ আহিছে? অঁ, পুৰা ফুটাব এতিয়া, দেৱালী পুৰা মানিব ন? আজি মজা লাগিছে দেৱালী, একদম দেৱালী মজা লাগিছে না? এতিয়া গৈছো পথাৰত চাকি বাতি দি। হেপী দেৱালী, হেপী দেৱালী, হেপী দেৱালী, হেপী দেৱালী। অঁ, হেপী দেৱালী। ভণ্টি দেৱালী কেনেকুৱা লাগিছে? ভাল লাগিছে। অঁ, পাপা আছে নাই? আছে। কি কৰিছে? কাম কৰিছে। অঁ, ভাল। জ্বলাইছে মাটি চাকি। খবৰ ভালতো? ভালে 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 ভালেই চলিছে। চাকি বাতি দিয়া হ'ল। এইফালে ওলাই আহিছোঁ অকণমান, চাকি বাতি ঘৰত জ্বলাই।
ভণ্টি ফটো কাটিছা অঁ এতিয়া ফুটাবা অঁ ঠিক গছ 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 আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকনটো দবাই দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে ধন্যবাদ আৰু এটা নতুন ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ ওচৰলৈ আজিলৈ বাই বাই